নমস্কাৰ বন্ধুসকল সকলোকে চেনেললৈ স্বাগত জনাইছো আজি এটা নতুন ভিডিঅ'ৰ সৈতে আজি আমি এই ভিডিঅ'টোত জিঅ'গ্ৰাফি আমি যেটো সিৰিজ আৰম্ভ কৰিছিলো সেই সিৰিজটোৰে পাৰ্ট 5 আজি মই লৈ আহিছো আগৰ দৰে আমি যেনেদৰে পাৰ্ট 1 2 3 4 এইবিলাকত আমি জিঅ'গ্ৰাফিৰ কোৱেশ্চনসমূহ আলোচনা কৰিছিলো সেইদৰে আমি আজি পাৰ্ট 5 টো কোৱেশ্চনসমূহ আলোচনা কৰিম যেটো আমি আমাৰ টাৰ্গেট হৈছে 100টা জিঅ'গ্ৰাফিৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কমপ্লিট কৰা যিখিনি মোস্ট ইম্পৰ্টেন্ট হ'ব অসমৰ সকলো কম্পিটিটিভ এক্সামৰ কাৰণে গতিকে ভিডিঅ'টো সকলোৱে চাব যি সকলে ভাবি আছে আপকামিং যিবিলাক অসমত হ'বলগীয়া কম্পিটিটিভ এক্সাম সেইবিলাক দিব গতিকে ভিডিঅ'টো মোস্ট ইম্পৰ্টেন্ট হ'ব আৰু শেষলৈকে চাব গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো আহক Question number 1 Which state of India has the longest sea border? অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যৰ আটাইতকৈ দীঘল সাগৰীয় সীমা আছে অপচন এ দিয়া আছে গুজৰাট অপচন বি অন্ধ্ৰ প্ৰদেশ অপচন সি কেৰালা অপচন ডি মহাৰাষ্ট্ৰ ইয়াত কোনটো অপচন কাৰেক্ট হ'ব অৰ্থাৎ প্ৰশ্নটো কোৱা হৈছে যে ভাৰতৰ কোনখন ৰাজ্যৰ আটাইতকৈ দীঘল সাগৰীয় সীমা আছে হেতু কাৰেক্ট অপচন বুলি ক'লে that is গুজৰাট হ'ব গুজৰাটত ভাৰতৰ আটাইতকৈ দীঘল সাগৰীয় সীমা আছে Question number 2 Which of the following Indian state produces the highest sugarcane অৰ্থাৎ নিম্নলিখিত এই চাৰিখন ষ্টেটৰ ভিতৰত কোনখন ষ্টেটে ম্যাক্সিমাম মানে সুগাৰকেন প্ৰডিউস কৰে ইন ইন্ডিয়া অৰ্থাৎ সুগাৰকেন মানে সকলো জনে কুহিয়াৰ কোনখন ষ্টেটে বেছিকৈ উৎপাদন কৰে বুলি ক'লে ইন্ডিয়াৰ ভিতৰত that will be the উত্তৰ প্ৰদেশ অৰ্থাৎ অপচন সি is correct Question number 3 The Garu, Khasi and Jointia hills are a part of the which or following state অৰ্থাৎ গাৰু খাসী আৰু জয়ন্তীয়া পাহাৰ হৈছে তলত দিয়া ৰাজ্যৰ অংশ এই চাৰিখন ষ্টেট দিয়া আছে এটা অপচন চাৰিটা দিয়া আছে চাৰিখন ষ্টেটৰ ভিতৰত কোনখন ষ্টেটৰ এটা পাৰ্ট হয় গাৰু খাসী আৰু জয়ন্তীয়া হিলছ which will be correct this will be the b অৰ্থাৎ মেঘালয়ৰ পাৰ্ট হয় কি গাৰু খাসী আৰু জয়ন্তীয়া এই তিনটা পাহাৰ মিলি মেঘালয় ষ্টেটখন সৃষ্টি হৈছে Question number 4 The height of the highest peak the Kanchenjunga of India is the ভাৰতৰ সৰ্বোচ্চ শৃংগ বুলি ক'লে সকলোৱে জানে কাঞ্চনজংঘা হয় যেহেতু গডউইন অষ্টিন আছিল কিন্তু পাকিস্তান অকুপাই হৈ আছে গতিকে ভাৰতৰ সৰ্বোচ্চ শৃংগ বৰ্তমান বুলি ক'লে কাঞ্চনজংঘা হ'ব আৰু ইয়াৰ উচ্চতা খুদা আছে উচ্চতা বুলি ক'লে কি হ'ব এই অপচনে দিয়া আছে 8848 মিটাৰ অপচন বি 8481 মিটাৰ অপচন সি 8586 মিটাৰ অপচন ডি 8172 মিটাৰ আৰু কোনটো কাৰেক্ট হ'ব আজি অপচন এ দিয়া আছে 8848 মিটাৰ এটো যি সকলে চাইছে সকলো গম পাইছে চাগে এটো এভাৰেষ্টৰ উচ্চতা হয় ইয়াতে 8481 মিটাৰ তাৰপা সি দিয়া আছে 8586 অৰ্থাৎ যেটো কাঞ্চনজংঘাৰ হাইয়েষ্ট পিক অফ ইন্ডিয়া তাৰ উচ্চতা কিমান হ'ব 8586 মিটাৰ এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় Question number 5 Sriharikota launching pad of ISRO located in which of the following state Sriharikota সকলোৱে জানে যৰ পৰা আমাৰ চন্দ্ৰযান লঞ্চ কৰা হৈছিল Sriharikota সেই লঞ্চিং পেড টু ISRO ক'ত অৱস্থিত অপচন এ দিয়া আছে অন্ধ্ৰ প্ৰদেশ অপচন বি মহাৰাষ্ট্ৰ অপচন সি মধ্য প্ৰদেশ অপচন ডি তামিলনাডু ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হ'ব that will be the a অৰ্থাৎ অন্ধ্ৰ প্ৰদেশত কি Sriharikota নামৰ যি প্লেচ ডখ অৱস্থিত যৰ পৰা ISRO তেওঁলোকৰ ৰকেট বিলাক লঞ্চ কৰে Question number 6 The Coromandel coastal plain is in the state of অৰ্থাৎ Coromandel উপকূলীয় সমভূমি কোন ৰাজ্যত আছে অপচন এ দিয়া আছে ওড়িশা অপচন বি অন্ধ্ৰ প্ৰদেশ অপচন সি তামিলনাডু অপচন ডি কেৰালা অৰ্থাৎ ইয়াৰ কোনখন ষ্টেটৰ যেটো সমভূমি আছে সমভূমি Coromandel coastal plain নামেৰে জনা যায় অৰ্থাৎ অপচন সি that is তামিলনাডুৰ যেটো coastal plain আছে সেই coastal plain টো Coromandel নামেৰে জনা যায় অৰ্থাৎ অপচন সি is correct Question number 7 The Taj Mahal lies on the banks of the river is অৰ্থাৎ Taj Mahal তলৰ কোন নদীৰ পাৰত অৱস্থিত এটা সিম্পল কোৱেশ্চন হয় একেবাৰে সকলো জানে অপচন এ যমুনা অপচন বি ইন্দাস অপচন সি গংগা অপচন ডি সিটলস ইন্দাস তো হ'বই নোৱাৰে সিটলস গংগা আৰু হ'ব নোৱাৰে গতিকে অপচন এ that is যমুনা নদীৰ পাৰত কি তাজ মহলটো অৱস্থিত আছে Question number 8 Which of the following is not a tributary of the river Ganges অৰ্থাৎ নিম্নলিখিত কোনখন গংগা নদীৰ উপনদী নহয় অৰ্থাৎ গংগাৰ ট্ৰিবিউটাৰি নহয় ইয়াত দিয়া আছে চাৰিটা অপচন এ দিয়া আছে যমুনা বি দিয়া আছে ব্ৰহ্মপুত্ৰ শ্ৰী গণ্ডক ডি ঘাগৰা কোনটো কাৰেক্ট হ'ব
ইয়াত আমি সকলোৱে জানো যমুনাখন এখন গংগাৰ উপনদী হয়, গংগাৰ উপনদী হয়, ঘাগৰা গংগাৰ উপনদী হয়। ইয়াত বাকী থাকিলে কোনখন? দি বি, দ্যাট ইজ ব্ৰহ্মপুত্ৰ। অৰ্থাৎ ব্ৰহ্মপুত্ৰ কি ইজ নট এ ট্ৰিবিউটৰী অফ গংগা। The state, or question number 9, the state of Jammu and Kashmir shares its border with which of the following countries? Option A দিয়া আছে চাইনা, option B নেপাল, option C ভূটান, option D পাকিস্তান। আৰু কোনটো অপশ্যন কাৰেক্ট হ'ব? কোনখন যিখন কাউন্ট্ৰি হয় ভাৰতৰ যিহেতু ষ্টেট হয় জম্মু কাশ্মীৰ ষ্টেটখনে ভাৰতৰ ইয়াৰ তলৰ কোনখন কাউন্ট্ৰিৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে? দ্যাট ইজ উইল বি দি টি অপশ্যন পাকিস্তান। আৰু সকলোৱে জানে এইটো পাকিস্তানৰ লগত ভাৰতৰ যুদ্ধ হৈয়ে থাকে তাতে সীমা ক'ত আছে? জম্মু কাশ্মীৰৰ কাৰণে, that is জম্মু কাশ্মীৰ কাৰ লগত সীমা বনায়? অৰ্থাৎ পাকিস্তান। Question number 10, the Thar desert is located in which Indian state? অৰ্থাৎ থৰ মৰুভূমি কোনখন ভাৰতীয় ৰাজ্যত অৱস্থিত? অপশ্যন এ ৰাজস্থান, অপশ্যন বি গুজৰাট, অপশ্যন চি পাঞ্জাব, অপশ্যন ডি হাৰিয়ানা। এটা চিম্পল কুৱেশ্যন, থৰ মৰুভূমি কোনখন ৰাজ্যত অৱস্থিত বুলি ক'লে দ্যাট ইজ উইল বি দি ৰাজস্থান। অৰ্থাৎ ৰাজস্থানত থৰ মৰুভূমি অৱস্থিত। Question number 11, the western ghats are also known as? অৰ্থাৎ পশ্চিমী ঘাটবোৰক এইবোৰ বুলিও কোৱা হয়, মানে পশ্চিমী ঘাটবোৰৰ আন এটা নাম কি বুলি জনা যায়? অপশ্যন এ সহ্যাদ্ৰী পৰ্বতমালা, অপশ্যন বি বিন্ধ্যা পৰিসৰ ৰেঞ্জ, বিন্ধ্যা ৰেঞ্জ, আৰাৱলী ৰেঞ্জ, চি আৰাৱলী পৰিসৰ, ডি সাতপুৰা ৰেঞ্জ, সাতপুৰা পৰিসৰ। আৰু কোনটো কাৰেক্ট হ'ব? যে ৱেষ্টাৰ্ণ ঘাটবোৰক কি বুলি জনা যায়? সহ্যাদ্ৰী পৰ্বতমালা, দ্যাট ইজ উইল বি সহ্যাদ্ৰী মাউণ্টেইনছ। গতিকে অপশ্যন এ ইজ কাৰেক্ট। Question number 12, which mountain range forms the northern boundary of India? অৰ্থাৎ ভাৰতৰ যিটো উত্তৰ চাইডৰ বাউণ্ডেৰী হয় সেই বাউণ্ডেৰীটো তলৰ কোনটো মাউণ্টেইনে ফৰ্ম কৰে? অপশ্যন এ দিয়া আছে আৰাৱলী ৰেঞ্জ, অপশ্যন বি ৱেষ্টাৰ্ণ ঘাটছ, অপশ্যন চি ইষ্টাৰ্ণ ঘাটছ, অপশ্যন ডি হিমালয়াছ। দ্যাটছ উইল বি দি কাৰেক্ট হিমালয়। অৰ্থাৎ সকলোৱে জানে হিমালয় ভাৰতৰ এইটো চাইডত এনেকৈ আছেগৈ, যিটো নৰ্থ ইষ্টৰ ফালেও স্প্ৰেড হৈ আছেগৈ। গতিকে উত্তৰ চাইডৰ এইফালেতো উত্তৰে হ'ব, গতিকে উত্তৰ চাইডৰ হোৱাৰ কাৰণে কি হিমালয় ভাৰতৰ কি নৰ্দাৰ্ণ চাইডৰ বাউণ্ডেৰী ফৰ্ম কৰিব হিমালয়। দ্যাটছ উইল বি দি ডি। Question number 13, which of the following states does not share a border with Nepal? অৰ্থাৎ নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যই নেপালৰ সৈতে সীমান্ত ভাগ বতৰা নকৰে? অৰ্থাৎ নেপালৰ সৈতে সীমা ভাগ বতৰা নকৰে। অপশ্যন এ বিহাৰ, অপশ্যন বি ছিকিম, অপশ্যন চি ৱেষ্ট বেংগল, অপশ্যন ডি উত্তৰ প্ৰদেশ। হুইচ উইল বি কাৰেক্ট? বিহাৰে কৰে, আমি জানো ছিকিমেও কৰে, ৱেষ্ট বেংগল কৰে। অপশ্যন ডি ইজ কাৰেক্ট, দ্যাট ইজ উত্তৰ প্ৰদেশে নেপালৰ সৈতে সীমা ভাগ বতৰা নকৰে। Question number 14, the Union Territory of Andaman and Nicobar Islands is located in which sea? আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ কেন্দ্ৰীয় শাসিত অঞ্চল কোন সাগৰত অৱস্থিত? চাৰিখন যিহেতু এই অপশ্যন এ দি আছে বে অফ বেংগল, অপশ্যন বি আৰাবিয়ান চি, অপশ্যন চি ইণ্ডিয়ান অচিয়ান, অপশ্যন ডি চাউথ চাইনা চি। চাউথ চাইনা চিটো হ'বই নোৱাৰে। ইণ্ডিয়ান অচিয়ান ভাৰতৰ তলত আছে শ্ৰীলংকাৰ ফালে, যিহেতু বে অফ বেংগল যিটো ভাৰতৰ লেফ্ট চাইডে আছে, আৰাবিয়ান চি ভাৰতৰ ৰাইট চাইডে আছে। গতিকে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভাৰতৰ ইমান মানত এইখন অঞ্চলত থাকে। গতিকে এইটো কি হ'ব? দ্যাটছ উইল বি দি বে অফ বেংগল। অৰ্থাৎ আন্দামান নিকোবৰ দ্বীপপুঞ্জ কেন্দ্ৰীয়শাসিত অঞ্চল কোন সাগৰত অৱস্থিত বুলি ক'লে দ্যাটছ উইল বি দি বে অফ বেংগল। Question number 15, the capital of Sikkim is? That is one of the most simplest question. Capital, currency এইবিলাক most important হয় যিকোনো এক্সামৰ কাৰণে কম্পিটিটিভ। গতিকে কেপিটেল কাৰেঞ্চিৰ ওপৰত মোৰ ভিডিঅ' এটাও বনোৱা আছে, ইয়াৰ আগত আপলোড দিয়া হৈছিলে। এই ভিডিঅ'টো আপোনালোকে চাব পাৰে যদি গুৰুত্বপূৰ্ণ বুলি ভাবে তেতিয়া, কাৰণ কেপিটেল কাৰেঞ্চিৰ পৰা মোষ্টলি 3টাৰ পৰা 2টা কুৱেশ্যন কমন থাকে যিকোনো কম্পিটিটিভ এক্সামতে। গতিকে কেপিটেল কাৰেঞ্চি এটা স্কিপ কৰিব নোৱাৰা টপিক হয়। আৰু ছিকিমৰ ৰাজধানী বুলি ক'লে সকলোৱে জানে অপশ্যন এ গেংটক, অপশ্যন বি শ্বিলং, অপশ্যন চি দিছপুৰ, অপশ্যন ডি ইটানগৰ। গোটেইখন দিয়া আছে আমাৰ কি নৰ্থ ইষ্টৰ ষ্টেটৰ কেপিটেল দিয়া আছে। গতিকে ছিকিমৰ কেপিটেল বুলি ক'লে কি হয়? গেংটক। সকলোৱে জানে গেংটক হৈছে ছিকিমৰ কেপিটেল। শ্বিলংটো জানে শ্বিলং মেঘালয়, দিছপুৰ আছাম, ইটানগৰ অৰুণাচল। আজিলৈ ইমানখিনিয়ে কুৱেশ্যন আছিলে, 15টাকৈ আমি প্ৰতিটো জিঅ'গ্ৰাফিৰ যিটো চিৰিজ আলোচনা কৰিছোঁ তাৰ
প্ৰতিটো ভিডিও আমি 15 কুৱেশ্যন কৰি আলোচনা কৰি গৈ আছোঁ আমি 100টা কুৱেশ্যন অতি শীঘ্ৰে কমপ্লিট কৰিবলৈ গৈ আছোঁ গতিকে সিৰিজটো কমপ্লিট সকলোৱে চাব যদি ভিডিওবিলাক চোৱা নাই আৰু অবিয়াসলি চালে সকলোৱে ভালেই পাব যেহেতু মোষ্ট ইম্পৰ্টেণ্ট হয় সকলোবিলাক আসাম কম্পিটিটিভ এক্সামৰ কাৰণে গতিকে ভিডিওটো আজি এই ভিডিওটো ইমানটা সামৰণি মাৰিলোঁ আকৌ নেক্সট পাৰ্টত আমি আকৌ এনেদৰে জিঅ'গ্ৰাফি 6th পাৰ্ট আহিব 6th পাৰ্টত আমি এনেদৰে কুৱেশ্যনবিলাক আলোচনা কৰিম আৰু 100টা কুৱেশ্যন অতি শীঘ্ৰে কমপ্লিট কৰিম ভিডিওটো ইমানটা সামৰণি মাৰিলোঁ যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিওবিলাক এনেকৈ দি যাবলৈ আগলৈ উৎসাহ জনাব ধন্যবাদ